All Assam Ahom Association Executive Meeting di Pamankon. Lason si Pini ni Phain ko rai si Chitie Chiklo aha waring ko rai si Borjan constituency ke parlo Bogajan Arogya Hospital Conference Hall along All Assam Ahom Executive Meeting di Pamankon. Baso me along Central Committee me ku sangko neyak lapen chunbang topon gogoy lapen pinang am kithi kiding atum chitong dun lapen pherang ke abitung atum sitame chitong dun lapen me along jumisen alam phichin ki chitan ponsi me ardi do jot pen ta chumpon dang te alang litu malam thele lang tusina Bogajan me Rita Pangtak pon irai rong P News 24 Karbiang rong কাৰ্যনী বা সভাখন আয়োজন কৰিছে এই বিষয়ে অলপ জনাব নেকি আজি আমাৰ এই অভিজ্ঞৰ কথা যে কাৰ্বি আংলং জিলাৰ দুটাজনক আমি প্ৰথমবাৰৰ বাবে আমাৰ অসম আহোমৰ চতুৰ্থখন যিখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা সেইখন আমি আজি ইয়াত অনুষ্ঠিত কৰিছোঁ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ সহযোগত আমাৰ হৈছে জিলা সমিতিৰ সহযোগ আৰু কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি চতুৰ্থখন কাৰ্যনিৰ্বাহক সভা আমাৰ হৈছে আমি ইয়াতে বিভিন্ন সাংগঠনিক দিশত আলোচনা কৰি আছোঁ আৰু লগতে আমি অনাগত দিনত আমি কি কাম কৰিম তাৰ ভৱিষ্যত পৰিকল্পনাৰ ওপৰতো ইয়াত বিশদভাৱে আলোচনা কৰা হ'ব আজি কাৰ্যনিৰ্বাহকখনত আপোনালোকৰ কেন্দ্ৰীয় তৰফৰ পৰা কোন কোন উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয় আমাৰ সহসম্পন্ন ডাঙৰীয়া আমাৰ উপস্থিত আছে কেইবাগৰাকী উপসভাপতি কাৰ্যকৰী সভাপতি যুটীয়া সম্পাদক জিলাসমূহৰ যিসকল সভাপতি আৰু সাধাৰণ সম্পাদক আৰু কাৰ্যকৰী যিসকল ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তেখেতসকল বিশেষকৈ আজি সভাখনত কেনেকুৱাসমূহ বিষয়বোৰৰ ওপৰত ঠাই পাইছে মূলতঃ আমাৰ সাংগঠনিক সম্পৰ্কতে আমি আজি মূলতঃ আলোচনা কৰিছোঁ লগতে আমি অনাগত দিনত আমাৰ যিটো কাজিৰঙাত যিটো মুখ্য কাৰ্যালয় বনোৱা হ'ব সেইটোৰ ওপৰতো আলোচনা কৰা হৈছে বিভিন্ন দিশত আমি ভাষা সংস্কৃতিৰ ক্ষেত্ৰত আমি অনাগত দিনত আমি কি কাম কৰিম ইতিমধ্যে আমাৰ আহোমসকলে ভাষাৰ ক্ষেত্ৰত বিভিন্ন জিলাত টাই ভাষাৰ কৰ্মশালা অনুষ্ঠিত কৰি আছে আৰু অনাগত দিনতো কৰিব ইয়াৰ পিছতে আমি সাংস্কৃতিক ক্ষেত্ৰতো কিছু কাম কৰিবলগীয়া আছে আৰু আহোম জনগোষ্ঠীৰ আৰ্থিক অৱস্থা কেনেকৈ স্বাৱলম্বী কৰিব পাৰি সেইটোৰ ওপৰতো বিশেষকৈ আজি আলোচনা কৰিম। ধন্যবাদ।